নমস্কাৰ বন্ধুসকল যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আবৃত্তিৰ শিৰোনাম দৰমহা লিখনি আৰু আবৃত্তি হিৰণ্য মহন্ত মাহটোৰ পহিলা তাৰিখৰ পৰা শেষ দিনটোলৈ চিটি বাছৰ ঠেকা খুন্দা খাই আহ-যাহ কৰি অফিচত ওপৰৱালাৰ গালি খাই দিনৰ দিনটো ফাইলবোৰত মূৰ খমাই যেতিয়া মাহটো কোনোমতে শেষ হয় তেতিয়া তোলৈ বৰ হেঁপাহ জাগেও তোক লৈ যে কিমান হেঁপাহ কত আশা কত সপোন হোম লোন কাৰ লোনৰ EMI ইলেক্ট্ৰিচিটি বিল টিভি ৰিচাৰ্জ পোনাহঁতৰ স্কুল টিউচনৰ ফিজ একাউণ্টত সোমোৱাৰ দিনাৰ পৰাই তীব্ৰ দ্বন্দ্ব খৰচ আৰু ৰাহিৰ মাজত কিছু জইণ্ট একাউণ্টত LIC প্ৰিমিয়াম সন্তানৰ ভৱিষ্যতৰ বাবে কিছু জমা এই যে জমা খৰচৰ মাজতেই আকৌ অনাহক ছ'চিয়েল ৱৰ্কো কৰিব লাগে 1 তাৰিখৰ পুৱা পকেটত ভৰাই থোৱা পত্নীয়ে দিয়া কুণ্ডলীৰ পাকটো যেতিয়া গধূলি দোকানত খুলি দিওঁ তেতিয়া ডেকা বুঢ়া সকলোৱে হাঁহে জানা কিন্তু বিশ্বাস কৰা সেই হাঁহি সুখৰ যে নহয় মই সেয়া নদি ক'ব পাৰোঁ সেয়া প্ৰতিজন খাটি খোৱাৰ নচিব সামান্য টকা কেইটামানৰ বহতীয়া হৈ চলিবলৈ আমি নিজকে সেই হাঁচত ঢালি লওঁ লাহে লাহে পিছত যে আন 4-5 জুৰি চকুৰ কাঠৰ চাৱনি তাকে লৈ মাহৰ মাহ ধৰি ৰাজনীতিৰ ৰঙা ফিটাৰ মেৰপাকত পৰি কেতিয়াবা বহুমাহ তোৰ মুখ নেদেখিলে খংবোৰ সাপৰ বিষয় নিগৰি পৰে আৰু যিয়ে ক্ৰমে বিক্ৰিয়া কৰে মনবোৰত বন্ধ কোঠাৰ ভিতৰৰ কাহিনী নকলোৱেই সেয়া যিহেতু পৰিয়ালকেন্দ্ৰিক ব্যাধি প্ৰতিটো বিত্তীয় বৰ্ষৰ শেষত যেতিয়া কেই শতাংশমান বৰ্ধিতৰ খবৰটো পাওঁ বিশ্বাস কৰা সেইদিনা নিজকে নিজে পোৱানিপথৰ যুদ্ধ বিজয়ী ৰজাজনৰ দৰেই গৰ্বী অনুভৱ হয় মাছে মঙহে শাকে পাতে বোজাই পত্নীৰ হাতত তুলি দিয়াৰ সুখ সেইদিনাহে পাওঁ তোক লৈ এনেকৈ হয়তো চলি যাব জীৱন সকলো সপোন অসম্ভৱ বুলি ইতিমধ্যেই বুকুত কবৰ দিছোঁ শিকি লৈছোঁ সূৰ্যমুখী হৈ হাঁহিব তোৰ সীমিত পৰিসৰৰ মাজতেই এতিয়া বিচাৰি পাওঁচোন মোৰ সমস্ত সুখ দুখ হাঁহি কান্দোন ধন্যবাদ